Welcome to Ranjita's videos. মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ সমাজ বিজ্ঞান কিতাপৰ 12 নং পাঠত দিয়া আজৰি সময়ৰ আনন্দ দ্বিতীয় খণ্ডৰ অনুশীলনীত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোন প্ৰথমতে পাবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ যোৱা বছৰৰ বছৰীয়া পৰীক্ষাৰ 2023-24 বৰ্ষৰ প্ৰশ্ন কাকতৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা ভিডিঅ' চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি তোমালোকে চাই ল'ব পাৰিবা তোমালোকক পৰীক্ষাৰ কাৰণে সুবিধা হ'ব এতিয়া আমি অনুশীলনীত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম 1 নং প্ৰশ্ন ডাক টিকট কাক বোলে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ত লিখা মৰমৰ ছাত্ৰ ছাত্ৰী যেতিয়া ভিডিঅ' চাবলৈ বহা নিজৰ কিতাপ লৈ বহিবা মই তোমালোকৰ কাৰণে প্ৰশ্নৰ উত্তৰ আগৰ দৰে লিখিয়ে আনিছো এতিয়া আমি উত্তৰবোৰ আলোচনা কৰিম 1 নং প্ৰশ্ন ডাক টিকট কাক বোলে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ত লিখা উত্তৰ চিঠি পত্ৰ চিঠি মানে ইংৰাজীত লেটাৰ চিঠি পত্ৰৰ খামটোত আঠাৰে লগোৱা টিকটক ডাক টিকট বোলে 2 নং মুদ্ৰাৰ প্ৰধান কাম কি লিখা উত্তৰ মুদ্ৰাৰ প্ৰধান কাম হ'ল মুদ্ৰাৰ সহায়ত আমি বয় বস্তু কিনা বেচা কৰিব পাৰো 3 নং প্ৰশ্ন মুদ্ৰাক প্ৰধানকৈ কি ভাগত ভাগ কৰা হয় লিখা উত্তৰ মুদ্ৰাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয় 1 নং ধাতুৰে নিৰ্মিত মুদ্ৰা আৰু 2 নং কাগজেৰে নিৰ্মিত মুদ্ৰা 4 নং প্ৰশ্ন ধাতুৰে নিৰ্মিত আৰু কাগজেৰে নিৰ্মিত মুদ্ৰা তিনিটাকৈ উদাহৰণ লিখা 1 নং ধাতুৰে নিৰ্মিত মুদ্ৰাৰ উদাহৰণ হ'ল 1 নম্বৰত 50 পইচা 2 নম্বৰত 1 টকা 3 নম্বৰত 2 টকা 4 নম্বৰত 5 টকা 5 নম্বৰত 10 টকা মই 5টাকৈ দিছো এতিয়া আমি কাগজেৰে নিৰ্মিত মুদ্ৰাৰ উদাহৰণ চাই লম কাগজেৰে নিৰ্মিত মুদ্ৰাৰ উদাহৰণ হ'ল 1 নং 5 টকা 2 নং 10 টকা 3 নং 20 টকা 4 নং 50 টকা 5 নং 100 টকা 6 নং 500 টকা 7 নং 2000 টকা 5 নং প্ৰশ্ন আমেৰিকা জাপান আৰু ৰাছিয়াৰ মুদ্ৰাক কি নামেৰে জনা যায় লিখা আমেৰিকাৰ মুদ্ৰাক ডলাৰ জাপানৰ মুদ্ৰাক য়েন আৰু ৰাছিয়াৰ মুদ্ৰাক ৰুবল নামেৰে জনা যায় 6 নং প্ৰশ্ন ডাক টিকট সংগ্ৰহ কৰিবলৈ হলে তুমি কামটোত কেনেকৈ আগবাঢ়িবা লিখা উত্তৰ আমি ঘৰলৈ অহা বিভিন্ন চিঠি পত্ৰৰ খামত লাগি অহা ডাক টিকটবোৰ সংগ্ৰহ কৰিব লাগিব 2 নং ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱীক আমি যে ডাক টিকট সংগ্ৰহ কৰিছো সেই কথাটো কৈ থব লাগে তেতিয়া তেওঁলোকেও আমাক ডাক টিকট গোটোৱাত সহায় কৰিব 3 নং আন ৰাজ্য আৰু বিদেশৰ ল'ৰা ছোৱালীৰ সৈতে বন্ধু পাতি চিঠি পত্ৰ দিয়া লোৱা কৰি নতুন আৰু বেলেগ ধৰণৰ ডাক টিকট সংগ্ৰহ কৰিব পৰা যায় 7 নং প্ৰশ্ন ডাক টিকট সংগ্ৰহ কৰিলে তোমাৰ কি লাভ হ'ব পাৰে লিখা উত্তৰ ডাক টিকট সংগ্ৰহ কৰিলে আমাৰ বহুতো লাভ হ'ব পাৰে 1 নং ডাক টিকটবোৰত বিখ্যাত ব্যক্তিৰ ছবি জন্ম মৃত্যুৰ তাৰিখ আদিৰ জ্ঞান লাভ কৰিব পাৰো নং প্ৰায়বোৰ ডাক টিকট একোটা বিশেষ সময়ত আৰু কাৰণতে উলিওৱা হয় ডাক টিকটত তেনে সময় আৰু কাৰণবোৰ লিখি থোৱা থাকে 3 নং বহুদিন ধৰি ডাক টিকট সংগ্ৰহ কৰি সাঁচি ৰাখিলে এটা সময়ত সেইবোৰৰ পৰা অনেক কথাৰ জ্ঞান লাভ কৰিব পৰা যায় নং প্ৰশ্ন মুদ্ৰা সংগ্ৰহক আজৰি সময়ৰ কাম হিচাপে লোৱাৰ ফলত কি লাভ হ'ব পাৰে লিখা উত্তৰ মুদ্ৰা সংগ্ৰহক আজৰি সময়ৰ কাম হিচাপে লোৱাৰ ফলত বহুতো লাভ হ'ব পাৰে 1 নং মুদ্ৰাবোৰে একোখন দেশৰ টকা পইচা বেপাৰ বাণিজ্য আদি অতি দৰকাৰী কথাৰ জ্ঞান দিয়ে 2 নং মুদ্ৰাবোৰত থকা চন তাৰিখ আদিৰ দ্বাৰা দেশ এখনৰ বহু কথা জানিব পৰা যায় 3 নং বিভিন্ন দেশৰ মুদ্ৰাৰ তুলনামূলক মূল্যৰ কথাও অলপ চেষ্টা কৰিলেই জানিব পৰা যায় 9 নং প্ৰশ্ন খেলা ধূলা কৰোঁতে মনত ৰাখিবলগীয়া তিনিটা দৰকাৰী কথা লিখা উত্তৰ খেলা ধূলা কৰোঁতে মনত ৰাখিবলগীয়া তিনিটা দৰকাৰী কথাবোৰ হ'ল 1 নং পঢ়া শুনাৰ দৰে দৈনিক কৰিবলগীয়া কামৰ মাজত কোনখিনি সময়ত আৰু কোন কেইটা দিন খেলা ধূলাত ব্যৱহাৰ কৰিব লাগে সেইটো কথা ৰুটিনৰ দৰে ঠিক কৰিব লাগিব 2 নং খেল খেলিবলৈ খেলপথাৰ ইংৰাজীত প্লেগ্ৰাউণ্ড লাগিব
খেলপথাৰ নাথাকিলে সুবিধাজনক ঠাই বাছি ল'ব লাগিব। ৩ নং, যি খেলেই নেখেলা কিয় তুমি জানিব লাগিব যে মন মানে ইংৰাজীত মাইণ্ড আৰু শৰীৰ মানে বডি ভালে ৰাখিবলৈয়ে খেলা ধূলা কৰা হয়। গতিকে লগৰীয়াসকলৰ সৈতে কাজিয়া পেচাল কৰিব নালাগিব। নং প্ৰশ্ন, খেলা ধূলাৰ পৰা আমাৰ কি কি লাভ হয় লিখা। উত্তৰ, খেলা ধূলাৰ পৰা আমাৰ বহুতো লাভ হয়। ১ নং, খেলা ধূলা কৰিলে শৰীৰ আৰু মন দুয়োটাই ভালে থাকে। ২ নং, খেলা ধূলাই মানুহৰ মনত একতা আৰু মিলা প্ৰীতিৰ সৃষ্টি কৰে। ৩ নং, খেলা ধূলাৰ ক্ষেত্ৰত বিশেষ ৰাপ আৰু দক্ষতা দেখুৱালে ভৱিষ্যতে খেলুৱৈ ইংৰাজীত প্লেয়াৰ হোৱাৰ কথাও ভাবিব পাৰে। প্ৰশ্নত দিয়া হৈছে, আমাৰ ৰাজ্য অসমৰ গাঁৱে ভূঞে প্ৰচলিত ৬বিধ খেলৰ নাম লিখা। উত্তৰ, আমাৰ ৰাজ্য অসমৰ গাঁৱে ভূঞে প্ৰচলিত ৬বিধ খেলৰ নাম হ'ল ১ নং, টাংগুটি, ২ নং, ঘিলা খেল, ৩ নং, চিৰি খেল, ৪ নং, ধূপ খেল, ৫ নং, বঠা বল, ৬ নং, সাঁতোৰা, ৭ নং, চোৰ পুলিচ ইত্যাদি। মই ইয়াত ৭টা লিখি দিছোঁ, ৬বিধ কোৱা হৈছিলে। ঠিক আছে। ১২ নং প্ৰশ্নত দিয়া হৈছে, ১২ নং প্ৰশ্ন, ভ্ৰমণ মানে তুমি কি বুজা লিখা। উত্তৰ, আজৰি সময়ৰ কাম হিচাপে ভ্ৰমণ অৰ্থাৎ আন ঠাই চাবলৈ যোৱাটো সকলোৰে বাবে অতি ভাল লগা কথা। কিতাপ পত্ৰ পঢ়ি যিদৰে জ্ঞান আহৰণ কৰিব পাৰি, ভ্ৰমণ কৰিও সমানে জ্ঞান আহৰণ কৰিব পৰা যায়। প্ৰশ্ন, ভ্ৰমণৰ পৰা আমাৰ কি কি লাভ হয় লিখা। আমাক কিতাপত দিয়া হোৱা নাই ভ্ৰমণৰ পৰা আমাৰ কি কি লাভ হয় লিখা প্ৰশ্নটো। মৰমৰ ছাত্ৰ ছাত্ৰী, পৰীক্ষাত অতিৰিক্ত প্ৰশ্ন আহিব পাৰে। উত্তৰ, ভ্ৰমণ অৰ্থাৎ ফুৰিবলৈ যোৱা কামটোৱে সকলোকে আনন্দ দিয়ে। ২ নং, ভ্ৰমণ কৰিলে নতুন নতুন ঠাইৰ মানুহৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰি, নতুন বন্ধু পাতিব পাৰি। ৩ নং, কিছুমান ঠাই কিয় বেছি উন্নত আৰু অন্য কিছুমান কিয় পিছ পৰি আছে তেনে কথাবোৰো বুজি পোৱা যায়। ভ্ৰমণ কৰোঁতে মনত ৰাখিবলগীয়া দৰকাৰী কথা লিখা। অতিৰিক্ত প্ৰশ্ন হয়। উত্তৰ, পঢ়া শুনা আৰু মা দেউতা বা ঘৰৰ অন্য মানুহৰ ব্যস্ততাৰ মাজতে বছৰৰ কোনখিনি সময় ফুৰা চকাৰ বাবে সুবিধাজনক হ'ব চিন্তা কৰিব লাগিব। ২ নং, ভ্ৰমণ অৰ্থাৎ ফুৰিবলৈ যোৱাৰ বাবে টকা পইচাৰ প্ৰয়োজন, সেয়েহে পৰিয়ালৰ সকলোৱে নিজৰ সুবিধামতে টকা পইচা সাচিব লাগিব। ৩ নং, ভ্ৰমণে আন ৰাজ্য বা দূৰৰ ঠাইলৈ যোৱাটোকে নুবুজায়। অৰ্থাৎ ভ্ৰমণ কৰা মানে আন ঠাইলৈ বা দূৰৰ ঠাইলৈ যোৱাটোকে নুবুজায়। নগৰত থকা মানুহ গাঁৱলৈ যোৱা, গাঁৱৰ মানুহ নগৰলৈ অহা, সম্পৰ্কীয় মানুহৰ ঘৰলৈ যোৱা আদি কামবোৰো ভ্ৰমণৰ ভিতৰতে পৰে। বুজি পাইছা নহয়? ভ্ৰমণ কৰা মানে দূৰলৈ যোৱা অথবা আন ৰাজ্যলৈ যোৱাটোকে নুবুজায়। ৪ নং, প্ৰথমতে নিজৰ জিলা আৰু ৰাজ্যখনৰ ভিতৰতে ফুৰিবলগীয়া আৰু চাবলগীয়া ঠাইবোৰ চোৱা উচিত। এনেবোৰ ঠাই চাবলৈ সময় বেছি নালাগে আৰু খা খৰচো কম হয়। প্ৰথমতে আমি নিজৰ জিলা আৰু ৰাজ্যখনৰ ভিতৰতে ফুৰিবলগীয়া বহুত ঠাই থাকে, হয়নে? চাবলগীয়া বহুত ঠাই থাকে, সেইবিলাক চোৱা উচিত। মানে এনেবোৰ ঠাই চাবলৈ আমাক বেছি খৰচো নালাগে, হয়নে? আৰু বেছি সময়ো নালাগে। আৰু এটা অতিৰিক্ত প্ৰশ্ন চোৱা, আজৰি সময়ৰ কাম হিচাপে কি কি বিষয় বাছি ল'ব পাৰি লিখা। উত্তৰ, আজৰি সময়ৰ কাম হিচাপে জীৱ জন্তুৰ যত্ন, বিপদত পৰা মানুহক সহায় কৰা আদি বিষয়ো বাছি ল'ব পাৰি। ঘৰতে শাক পাচলিৰ বাগিচা এখন পাতি নিজে আনন্দ পোৱাৰ লগতে পৰিয়ালকো সহায় কৰিব পাৰি। সেইদৰে মা দেউতাক বিভিন্ন কামত সহায় সহযোগিতা কৰাটোও আজৰি সময়ত কৰিব পৰা এটা ভাল কাম হ'ব পাৰে। তোমালোকে অতিৰিক্ত প্ৰশ্ন উত্তৰো মুখস্থ কৰিবা। কেতিয়াবা পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্নও আহিব পাৰে পৰীক্ষাত। এতিয়া আমি কিতাপত দিয়া ১৩ নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ১৩ নং প্ৰশ্নত দিয়া হৈছে, কিতাপত আজৰি সময়ৰ আনন্দ নামৰ পাঠটি পঢ়ি তোমাৰ কেনে লাগিল লিখা। তোমাক কেনে লাগিল? ভাল লাগিল, হয়নে? আজৰি সময়ৰ আনন্দ নামৰ পাঠটি পঢ়ি মোৰ ভাল লাগিল। কিয় ভাল লাগিল? এতিয়া আমি কাৰণটো লিখিম। অৰ্থাৎ মই লিখিয়ে থৈছোঁ, এবাৰ উত্তৰ চাই ল'ম। উত্তৰ চোৱা, আজৰি সময়ৰ আনন্দ নামৰ পাঠটি পঢ়ি মোৰ ভাল লাগিল। আজৰি সময় উপযুক্তভাৱে ব্যৱহাৰ কৰি আমি নিজৰ জীৱনটো সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰোঁ। সকলো কামৰ বাবে সুন্দৰ চিন্তা আৰু চিন্তাবোৰ কামত লগাবলৈ আমি সুস্থ শৰীৰ আৰু মনৰ অধিকাৰী হ'ব লাগিব। বুজি পাইছা নহয়? ইমানখিনি লিখিলে উত্তৰ হৈ যাব।
আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। তোমালোকৰ যোৱা বছৰৰ বছৰিকা প্ৰশ্ন কাকতৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে। মই এনেকৈ পৃষ্ঠাত আটাইবোৰ প্ৰশ্নৰ লগতে উত্তৰ লিখি আনি আলোচনা কৰিছোঁ, তোমালোকে এবাৰ চাই ল'ব পাৰিবা। অতিৰিক্ত প্ৰশ্নও বহুত আহে, তোমালোকে পৰীক্ষাৰ কাৰণে মুখস্থ কৰিবা। আজিৰ কাৰণে ধন্যবাদ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।